দিছা নাই এই মাইকটো ল মাইক দিখাও তো দে লৈ আ বাবা মোক মৰম কৰে তো ভালো যি নহওক এতিয়া আপোনালোকে মোক ক'ব দে পিঠাটো লৈ ল মাঘ বিহুৰ প্ৰাকখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আপুনি ভোগালী জলপান কৰা যায় কেনেকুৱা অনুভৱ জনাব মই মানে ঘৰৰ পৰা আনিছো মামাই যদি বিচাৰে মামাক দিম বুলি আনিছিলে বিহুৰ শুভেচ্ছা কি ক'ব মুখ্যমন্ত্ৰী মহোদয়ক মানে ভোগালী বিহু মামাক মানে শুভেচ্ছা জনালো আৰু ভাবিছিলে আপোনাৰ হাতৰ পিঠা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খাব নাই মই ভাবা নাছিলো কিন্তু মই মানে ঘৰৰ পৰা ভাবা নাছিলো কিন্তু খুজিলে দিম আৰু হয় মামাই খুজিলে দিম আৰু সেনেকৈ ভাবি আনিছিলো মামাক কি ক'ব বিহুৰ শুভেচ্ছা জনাব কি বুলি ক'ব মামাই আমাৰ অসমক আমাৰ হেৰি হাজো শুৱালকুছি সমষ্টিক আহক আমাৰ ভোগালী বিহু খাবলৈ 10,000 টকা লাভ কৰিব আপুনি হয় কি কৰিব 10,000 টকা দৰে মই 10,000 টকা দি মই ধূপ কাঠি আমি ধূপৰ ব্যৱসায় কৰি আছো তাত আমি আকৌ নিয়োগ কৰিব কৰিম